নমস্কাৰ। কেনে আছে আপোনালোক? হ'ব চাগে ভালেই আছে আৰু সদায় ভালেই থাকক। ময়ো ভালেই আছোঁ। বহুদিনৰ পিছত আজি মই মোৰ জীৱনৰ প্ৰথমখন কাব্যগ্ৰন্থ মাতৃহীন এমুঠিৰ পৰা এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম মাতৃহীন মই। মাতৃহীন মই আছোঁ শুকান কাঠৰ দৰে জীয়াই। ভাবিলে বুকুখন বিষাদেৰে বিষাই উঠে, তুমি যেন মোৰ কাষত নাই। শোকৰ শ্লোক পৰাধীনৰ প্ৰতিধ্বনি, ভংগা টোপনিৰ আক্ষেপ মাতুমি। মাঝৰাতি নৈত বুৰ মাৰি ফুৰো দিক দিগান্তৰে তোমাকে বিচাৰি। ৰক্তাক্ত তৰোৱাল মা তোমাৰ অবিহনে, ভণ্ড সন্নাসীৰে গৰিছে ৰূপ। সপোনতো বিষাদৰ হিমদৃশ্য, বন্দী কাৰাগাৰত মই আবদ্ধ। বিষাদে বিষণ্ণ বৰা শিতানত জীৱনৰ অমূল্য সম্পদ হেৰুৱাই কান্দো কবিতাৰ আখৰে আখৰে মাতৃহীন মই। যাবৰ পৰত হেতা সাজবোৰে অসহায়তাৰ সংগ দিছে, বৰহিংস লোভিত মানৱ জাতিয়ে মোক পুতলা সজাই আলমাৰিত ৰাখিছে। মাতৃহীন মই নিশিৰাতিৰ একান্ত নয়, ছন্দৰ কঠিন সংযম ভাঙি দুদানা মেলি সুদূৰ ভ্ৰমণত গলাগল। ধন্যবাদ।